নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ৰেচিপি লৈ আজি আমি সাউথ ইণ্ডিয়ান ডিশ এটা বনাম মছলা ডোসা আমি প্ৰথমতে ডোসাৰ ঘোলটো বনাম বাটাৰটো তাৰ পিছত ডোসা কেনেকৈ বনাই সম্পূৰ্ণ টিপছৰ সৈতে সকলোখিনি আজি মই শেয়াৰ কৰিম আপোনালোকৰ লগত তেনেহলে বলক আমি আজি ভিডিওটো ষ্টাৰ্ট কৰো পোন প্ৰথমে আমি বাটাৰটো বনাম মানে ঘোলটো তাৰ কাৰণে আমাক উৰদ দাল নাইবা মাটিমাহৰ দালি বাকলি নোহোৱাটো 1 কাপ লম আৰু চাউল 3 কাপ লম এইটো জুক থাকে ডোসা বনোৱাৰ 3 ভাগ চাউল লব লাগে আৰু 1 ভাগ দালি লব লাগে 3 কাপ চাউল লৈ লৈছো এতিয়া দুয়োখিনি ভালকে ধুই লম আমি তাৰ পিছত চাউলখিনি ওপৰত আমি অকনমান মানে 1 চামুচ মেথি গুটি দি দিছো মেথি গুটিখিনিও তিয়াই থৈ দিম দালিখিনিও তিয়াই থৈ দিম 4-5 ঘণ্টা মান তিয়াই থব যেনেকৈ আমি পিঠাগুৰি বনালে তিয়াই থওঁ এমুঠি মান চিৰা লৈ লৈছো চিৰাখিনি ভালকে তিয়াই লম আৰু কুমলিব দিম চিৰা দিলে অকমান ক্ৰিস্পি হয় সেই কাৰণে চিৰা দিছো সব চাউলখিনি আৰু দালিখিনি ধুনিয়াকৈ হৈ গৈছে কুমলি গৈছে এতিয়া মই এইখিনি মিক্সাৰ জাৰত লৈ কিনে পিছি লম এটা এটা কৰি অলপ অলপ কৰি প্ৰথমে চাউলখিনি লৈছো চাউলখিনিত অকমান পানী দিম বেছি পানী দিব নালাগে অলৰেডি তাতে পানী আছে কমাই পানী দিলে হল পেষ্ট এটা হোৱা নিচিনা হলে হল বেছি পনিয়া নালাগে এইখিনি সব পিছি ললো উলিয়াই লৈছো পাত্ৰ এটাত এতিয়া বাকিখিনিও পিছি লম চিৰাখিনি তিয়াই থোৱা আছিল যে ইয়াতে দি দিছো এতিয়া চিৰাখিনিটো পানী আছে চিৰা দিলে ধুনিয়া ক্ৰিস্পিনেছ এটা আহে নিদিলেও হয় অপচনেল একচুয়ালি চিৰাটো কিন্তু দিলে ভাল লাগে চিৰাখিনি পিছিখিনি উলিয়াই লৈছো এটা দালিখিনিও পিছি লম একেলগত দালিখিনিত অলপ পানী দালিখিনিত একচুয়ালি অকমান বেছি পানী দিব লাগে কাৰণ দালিখিনি যেতিয়া পিছা যায় ডাঠ হয় চাউলৰ নিচিনা পনিয়া নহয় এইখিনি ধুনিয়াকৈ ঘুটনিৰে ঘুটি মিলাই লওক তাৰপিছত গোটেই ৰাতি পাৰ্মানেন্ট হ'ব থৈ দিম একচুয়ালি ডিপেন্ড কৰে ওয়েদাৰৰ ওপৰত ঠাণ্ডা দিন হলে অলপ বেছি সময় থব লাগে মই গোটেই ৰাতিটো থৈ দিছো নেক্সট দিনা ৰাতিপুৱা কেনেকুৱা হয় মই আপোনালোকক দেখাই আছো সো এতিয়া নেক্সট দিনা ৰাতিপুৱা এইখিনি গোটেইখিনি একেবাৰে ফুলি আহিছে ধুনিয়াকে বাটাৰটো হৈ গৈছে ভালকে মিলাই লওক কি ধুনিয়া হৈছে চকচোন এয়া ডোসা বনালে একদম দোকানতকেও ধুনিয়া হয় বনাই চাব বহুত ধুনিয়া হয় এতিয়া মই আপোনালোকক ডোসা বনাই দেখাম যেহেতু মই মছলা ডোসা বনাম মই প্ৰথমে ষ্টাফিংটো ৰেডি কৰি লম ষ্টাফিংৰ কাৰণে মই কেৰাহী এখনত তেল অলপ লৈ লৈছো মিঠাতেল দিছো কেৰাহীটো গৰম হৈ কিনে মিঠাতেলখিনি ঢালি দিলো ইয়াতে মই এতিয়া অকমান কলা সৰিয়হ গুটি দিছো মানে ৰাই তাৰ পিছত জিৰা দিছো অকন অকন তাৰ পিছত ইয়াতে দুটামান বুটৰ দালি দি দিছো ধুই লৈছিলো আৰু কেটামান উৰদ দাল মানে মাহৰ দালি বগা মাহৰ দালিটো কেটামান দি দিছো তেলত এইখিনি অকমান হ'ব দিলে হল তাৰ পিছত মই ইয়াতে দিছো কাৰি পাতা মানে নৰসিংহৰ পাত কেটামান সাউথ ইণ্ডিয়ান ডিশত নৰসিংহটো থাকেই কম্পালসৰিয়ে তাৰ পিছত দুটা কেঁচা জলকীয়া এটা শুকান জলকীয়া দিছো এইখিনি ধুনিয়াকৈ হ'ব দিছো তাৰ পিছত এটা ডাঙৰ পিয়াজ কাটি লৈছিলো পিয়াজটো দি দিছো পিয়াজখিনি মিহিকে কাটিছো এইখিনি ৰংচুৱাকে ভাজি লম তাৰ পিছত মই অকমান মছলা দিছো হালধি অলপ অলপ জুখমতে দি দিব যিমান দিব লাগে অকমান জিৰা গুৰি অকমান ধনিয়া গুৰি অকমান কাশ্মীৰী চিলি পাউডাৰ দিছো কালাৰৰ কাৰণে তাৰ পিছত নিমখ দিছো এইখিনি ধুনিয়াকৈ ভাজি লওঁ অকমান ভালকে সিজাৰ নিচিনা পিয়াজখিনি ধুনিয়াকৈ ভাজা হোৱাৰ পিছত মই আলু দিম আলু দুটা বইল কৰি লৈছিলো আগতে ডাঙৰ আলু দুটা বইল আলুখিনি অকমান হাতেৰে মেশ কৰি কিনে দি দিছো এইখিনি এটা ভাজি লম ধুনিয়াকৈ এইখিনি হৈ গৈছে ভাজি এতিয়া আমি ডোসা বনাম তাৰে বাবে অকমান বাটাৰ আমি উলিয়াই লৈছো পাত্ৰ এটাত ভালকে মিহলি কৰি লব নিমখ অকমান খানি লৈছো এতিয়া তাৱা এখন গৰম হ'ব দিছো তাৱাখন সম্পূৰ্ণকৈ গৰম হ'ব দিব
লোহাৰ নহ'লে ননষ্টিকি টাৱাত ডোছা ভাল হয়। এতিয়া অকণমান তেল সানি লৈছোঁ টাৱাখন গৰম হোৱাৰ পিছত। তেলখিনি মই টিচু পেপাৰ এখন দি মচি ল'ম। তাৰপিছত ইয়াতে অকণমান পানী ছটিয়াই দিম। পানী ছটিয়াই কাৰণে দিব লাগে টাৱাখন ঠাণ্ডা হ'ব লাগে, তেতিয়াহে বাটাৰটো দিলে ধুনীয়াকৈ সকলোফালে স্প্ৰেড কৰিবলৈ সুবিধা হয়। এহেটা বাটাৰ দি দিছোঁ। বাটাৰটো চব বহুত ঠিকো হ'ব নালাগে, বহুত পনীয়াও হ'ব নালাগে, এনেকুৱা কনচিষ্টেঞ্চি হ'লে ভাল। এতিয়া এইখন ধুনীয়াকৈ লাহে লাহে মাজৰ পৰা গোলটো ঘূৰাই ঘূৰাই ছাইডলৈকে ঘূৰাই দিব ধুনীয়াকৈ। এই যিটো ডোছা বাটাৰ আছে সেই বাটাৰটোৱে দি ইডলিও বনাব পাৰি, উত্তাপাও বনাব পাৰি। আৰু এই বাটাৰটো আপোনালোকে বনাই 3-4 দিন 5 দিনমানলৈকে ফ্ৰিজত থৈও দিব পাৰে। যেতিয়া বনাব লগা হয় উলিয়াই কিনে বনাব পাৰে। মই নেক্সট ভিডিঅ'ত আপোনালোকক ইডলি বনাই দেখাম। মই ইয়াতে এতিয়া অকণমান ঘি লগাই দিছোঁ ওপৰে ওপৰে। মই ডোছা বা উত্তাপম বনাবৰ কাৰণে এইখন টাৱা ইউজ কৰোঁ, ৰুটি বনাব এইখনত ইউজ নকৰোঁ। আগতেও মই ন'টিছ কৰিছোঁ ৰুটি বনোৱা টাৱাত ডোছাকেইখন ভালকৈ নহয়, ভাঙি ভাঙি যায়। তাৰপিছত মই সেইকাৰণে বেলেগকৈ এখন ৰখা কৰিলোঁ। এতিয়া মই যি পুৰটো বনাইছিলোঁ ইয়াতে অকণমান দিছোঁ আৰু চাইডে চাইডে চাওকচোন ধুনীয়াকৈ ৰঙা হৈ গৈছে, মানে ডোছাখন হৈ গৈছে। এতিয়া পুৰটো মাজত দি এখন লুটিয়াই দিম। চব 2 ভাঁজ কৰি দিব পাৰে, 3 ভাঁজ কৰি দিব পাৰে। 3 ভাঁজ কৰি দিছোঁ, চাওকচোন কি ধুনীয়া হৈছে। এনেকুৱা ডোছা খাবলৈ বহুত টেষ্টি হয়, ক্ৰিস্পি হয়, দোকানতকৈ বহুতখিনি ভাল হয়। মই নিজে বহুত ৰেষ্টুৰেণ্টত খাই পাইছোঁ, কিন্তু মই ঘৰত বনোৱাটোৱে টেষ্ট পাওঁ। এতিয়া আকৌ এবাৰ মই আৰু এখন ডোছা বনাই দেখাম। টাৱাখন ভালকৈ মচি লৈছোঁ আৰু অলপ পানী ছটিয়াই লৈছোঁ। তাৰপিছত ঘোল দি দিম, এইকেইটা দি দিছোঁ। মাজৰ পৰা ধুনীয়াকৈ গোল কৰি কৰি যাই থাকিব, লাহে লাহে ধুনীয়া হ'ব। এইখন চাদা ডোছা বনাম, মানে এইখনত পুৰ নিদিওঁ। মই ছোৱালীজনীৰ কাৰণে বনাইছোঁ, তাই খায়ো ভাল পায়, কাৰণ ক্ৰিস্পি হয়, পাপৰ বুলি কয়, সেনেকৈ খাই ভাল পায়। এনেই মছলা চছলা এনেকৈ লগাই দিলে ভাল নাপায় খাই। ক্ৰিস্পি হ'লে ভালো লাগে দিয়কচোন, খাই কিনে চবেই ভাল পায়। ছাইডৰ পৰা ধুনীয়াকৈ উঠি আহিছে, হৈয়ে গৈছে। এইখন মেৰিয়াই দিম। চব কি ধুনীয়া ৰেষ্টুৰেণ্টৰ নিচিনা ডোছা ঘৰতে বনাই হৈ গ'ল। চাম্বৰ আৰু চাটনিৰ সৈতে পৰিৱেশন কৰক। মই নেক্সট এই একেটা বাটাৰেৰে কেনেকৈ ইডলি বনাই আৰু চাম্বৰ আৰু চাটনিৰ ডিছটো শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আৰু যিসকল নতুন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।